প্ৰিয় বন্ধু বান্ধৱীসকল, আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আমি সকলোৱে টকা পইচা ইনকাম কৰোঁ, নহয়নে বাৰু? আজি এই পৃথিৱীত এটা ফালৰ পৰা চাবলৈ গ'লে সকলোতকৈ শ্ৰেষ্ঠ বস্তু কি বুলি সুধিলে প্ৰথমে হয়তো টকাই হ'ব। কাৰণ টকা পইচাৰ অবিহনে এটা দিনো আমি অতিবাহিত কৰিব নোৱাৰো। এই পৃথিৱীত টকা পইচাৰ মূল্য বহুত বেছি। কিন্তু আমি কেতিয়াবা দেখো যে এখন ঘৰত টকা পইচাৰ ইনকাম বহুত হয় যদিও কেতিয়াবা সেই টকা পইচা আমাৰ হাতত এটকাও নৰয়। ক'তনো কেনেকৈ পইচাবোৰ খৰচ হৈ যায় আমি ধৰিবই নোৱাৰো। কেতিয়াবা হয়তো ভাবো আমাৰ ক'ত ভুল হ'ল যে এটকাও পইচা হাতত বা ঘৰখনত নোৰোৱা হৈছে বা নৰখা হৈছে। কেতিয়াবা হয়তো বেমাৰ আজাৰত নাইবা অন্য কিছুমান কামত পইচাবোৰ শেষ হৈ গৈছে, যিটো আমি গমেই নাপাওঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি হয়তো নাজানে কিছুমান বাস্তু টিপছ ইউজ কৰি আমি আমাৰ ঘৰত টকা পইচা ৰখাব পাৰিম। হয় বন্ধু বান্ধৱীসকল, কিছুমান উপায়েৰে আমি ধন আমাৰ ঘৰত ৰখাব পাৰিম। সেই আগৰ সমানে আপুনি ইনকাম কৰিব, কিন্তু টকা হাতত ৰাখিব পাৰিব এই উপায়কেইটা অৱলম্বন কৰিলে। প্ৰিয় বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো মোৰ এজন ছাবস্ক্ৰাইবাৰৰ অনুৰোধত বনাইছো। তেওঁ মোক সুধিছিলে যে তেওঁৰ পত্নীয়ে মই কৰা নিয়মখিনি পালন কৰিব আৰু তেওঁৰ ঘৰত পইচা নৰখা হৈছে। পইচা ইনকাম হোৱাৰ পাছত পইচাখিনি পতককে শেষ হৈ যায়, ক'তনো যায় তেওঁ গমেই নাপায়। তেওঁৰ অনুৰোধতে মই এই ভিডিঅ'টো বনাবলৈ লৈছো। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোৱে বুজি পাব আৰু আপোনাৰ সহায়ো হ'ব। বন্ধু বান্ধৱীসকল, আপুনি যদি মোৰ চেনেলটোত নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখি দিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, বাস্তুশাস্ত্ৰৰ মতে ময়ূৰ পাখি বহুত মূল্যৱান বস্তু হয় আৰু বাস্তুশাস্ত্ৰত ইয়াৰ বহুত মহত্ব আছে। বাস্তুশাস্ত্ৰৰ মতে যদি আপোনাৰ ঘৰত ময়ূৰ পাখি আছে তেন্তে ই আপোনাৰ ঘৰখনৰ বাবে শুভ হয়। ই আপোনাৰ ঘৰৰ নিগেটিভ এনাৰ্জি নাইকিয়া কৰে। শাস্ত্ৰত ময়ূৰ পাখি সুখ সমৃদ্ধিৰ প্ৰতীক বুলি কোৱা হয়। ময়ূৰ পাখিয়ে আপোনাৰ ঘৰৰ বাস্তু দোষ নাইকিয়া কৰাত সহায় কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, ময়ূৰ পাখি আপোনাৰ ঘৰত ৰখাৰো বহুতো নীতি নিয়ম আছে। আপুনি যদি ইয়াৰ সঠিক নীতি নিয়মেৰে ইয়াক সঠিক স্থানত নাৰাখে তেন্তে ই আপোনাৰ ঘৰখনক হিতে বিপৰীত কৰিব, অৰ্থাৎ ই আপোনালোকলৈ বিপদহে আনিব। প্ৰিয় বন্ধু বান্ধৱীসকল, বাস্তুশাস্ত্ৰত ময়ূৰ পাখি ৰখাৰ সঠিক দিশ আৰু সঠিক স্থানৰ বিষয়ে বিতংকৈ উল্লেখ কৰিছে। যদি আপুনি ময়ূৰ পাখিক সঠিক স্থানত ৰাখে তেন্তে ই আপোনাৰ ঘৰখনৰ নিগেটিভ এনাৰ্জিবোৰ শেষ হোৱাত সহায় কৰিব। ময়ূৰ পাখি আপোনাৰ ঘৰত দেখিলে বহুতো লাভ হয়, কিন্তু ইয়াক বিশেষকৈ ধন সম্পত্তি বৃদ্ধিৰ বাবে সকলোতকৈ বেছি ব্যৱহাৰ কৰা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ঘৰত টকা পইচাৰ অভাৱ হৈছে, আপুনি যদি টকা পইচা সঞ্চয় কৰি ৰাখিব পৰা নাই তেন্তে আপুনি আজিয়েই দুডাল ময়ূৰ পাখি কিনি আনক আৰু ইয়াক সঠিক স্থানত ৰাখক। ই আপোনাৰ ধন সম্পত্তি বৃদ্ধি কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত কেইডাল ময়ূৰ পাখি ৰাখিব লাগে তাৰ বিষয়েও কোৱা হৈছে। আহকচোন জানো আমাৰ ঘৰখনত কেইডাল ময়ূৰ পাখি ৰাখিব লাগে।
প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ প্ৰাচীন শাস্ত্ৰসমূহত ময়ূৰ পাখিক যথেষ্ট মহত্ব প্ৰদান কৰিছে। বন্ধুসকল, ময়ূৰ পাখিক প্ৰাচীন কালত চমৎকাৰী গুণ হিচাপেও মানি অহা হৈছে। ইয়াৰ প্ৰয়োগ তন্ত্ৰ মন্ত্ৰ কামতো ব্যৱহাৰ কৰা হয়। তন্ত্ৰশাস্ত্ৰত ময়ূৰ পাখিক ব্যৱহাৰ কৰি নিগেটিভ এনাৰ্জি নাইকিয়া কৰে। লগতে মোহিনী বাণ মৰাটো ইয়াক ব্যৱহাৰ কৰে। ইয়াৰ বাহিৰেও জ্যোতিষ শাস্ত্ৰতো ময়ূৰ পাখিৰ প্ৰয়োগ যথেষ্ট পৰিমাণে কৰি আহিছে। জ্যোতিষ শাস্ত্ৰত ময়ূৰ পাখিৰ লগত জড়িত বহুতো উপায়ৰ বিষয়ে উল্লেখ কৰিছে। ৰোগ নাশ কৰা অৰ্থাৎ বেমাৰ আজাৰ নাইকিয়া কৰা অৰ্থাৎ আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰাটো ময়ূৰ পাখিৰ ব্যৱহাৰ কৰে। ময়ূৰ পাখি ঘৰত থাকিলে অপশক্তি নাশ হোৱাৰ লগতে ঘৰলৈ বাহিৰা বস্তু বাহিৰা জন্তুও নাহে। সেইকাৰণে অৰণ্যত বাস কৰা লোকসকলে ময়ূৰ পাখি নিজৰ ঘৰত ৰাখে। ময়ূৰ পাখিৰ লগত জড়িত বহুত কাহিনী শুনিবলৈ পোৱা যায়। প্ৰাচীন কালত প্ৰতাপ নামেৰে এটা অসুৰ আছিল। তেওঁ বহুত শক্তিশালী অসুৰ আছিল। সি তাৰ গুৰু দিব্যাসাৰৰ ওচৰত তেওঁ দীক্ষা লৈছিল। প্ৰতাপে দেৱতাসকলক ইমান ভাল নাপাইছিল। সেয়ে সি দেৱতাসকলক শত্ৰু জ্ঞান কৰিছিল। প্ৰতাপ এজন তপস্বী অসুৰ আছিল। সি ব্ৰহ্মা আৰু শিৱক ধ্যান কৰিছিল। ব্ৰহ্মা আৰু শিৱই তাৰ তপস্যাত প্ৰসন্ন হৈ তাক বৰদান দিছিল আৰু তেতিয়া সি বহুত শক্তিশালী হৈ পৰিল। এদিনাখন সি স্বৰ্গত আক্ৰমণ কৰিবলৈ গৈছিল আৰু বহুতো দেৱতাক বন্দী কৰিলে। কিন্তু সেই অসুৰটোক পৰাজিত কৰিবলৈ দেৱতাসকলে এটা যোজনা বনালে। তাৰ বাবে দেৱতাসকলে ময়ূৰৰ সহায় ললে। সকলো দেৱতা আৰু নৱগ্ৰহ ময়ূৰৰ পাখিত বিৰাজিত হল, যাৰ বাবে ময়ূৰ অধিক শক্তিশালী হৈ পৰিল আৰু সেই ময়ূৰটোৱে অসুৰ প্ৰতাপক আক্ৰমণ কৰিলে। এই যুদ্ধত অসুৰ প্ৰতাপৰ মৃত্যু হল আৰু দেৱতাসকলে স্বৰ্গৰ আধিপত্য আকৌ বিস্তাৰ কৰিলে। আৰু দেৱতাসকলে ময়ূৰটোক প্ৰশংসা কৰিলে আৰু ময়ূৰটোৱে দেৱতাসকলক পূজনীয় হোৱাৰ বাবে বৰ প্ৰদান কৰিলে। সেইকাৰণে ময়ূৰক পবিত্ৰ মনা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, যি স্থানত ময়ূৰ পাখি থাকে তাত নগ্ৰহৰ অশুভ প্ৰভাৱ নাথাকে। প্ৰিয় বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণৰো ময়ূৰ চৰাই প্ৰশংসা কৰি গৈছে। ভগৱান শ্ৰীকৃষ্ণই ময়ূৰৰ শ্ৰেষ্ঠতাৰ বৰ্ণনা কৰিছে আৰু তেওঁ সেইবাবে ময়ূৰ চৰাইৰ পাখিৰ মুকুটত সদায় ৰাখিছিল। শ্ৰীকৃষ্ণই কৈছে, ময়ূৰ শান্তি আৰু প্ৰেমৰ প্ৰতীক। ময়ূৰ সুখ সমৃদ্ধিৰো প্ৰতীক। ময়ূৰ পাখিয়ে মানুহক সকলো ধৰণৰ নিগেটিভ এনাৰ্জিৰ পৰা দূৰ কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, মা লক্ষ্মী ধন সম্পত্তি ঐশ্বৰ্য বিভূতি প্ৰদান কৰা দেৱী হয়। মা লক্ষ্মীৰ ময়ূৰ পাখি অত্যন্ত প্ৰিয়। মা লক্ষ্মীৰ ওচৰত ময়ূৰ পাখি ৰাখিলে মাতা প্ৰসন্ন হয়। মা সৰস্বতীৰো ময়ূৰ পাখি অত্যন্ত প্ৰিয়। সেয়ে পঢ়া ল'ৰা ছোৱালীয়ে ময়ূৰ পাখি লগত ৰাখিব লাগে। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপুনি বাঁহীৰ মাজত ময়ূৰ পাখি সুমুৱাই ৰাখে তেন্তে ই আপোনাৰ ঘৰলৈ সুখ শান্তি আনিব। বন্ধুসকল, আমাৰ ঘৰখন এখন মন্দিৰৰ সমান। যদি আমাৰ ঘৰৰ সদস্যসকলে ঘৰত কাজিয়া পেচাল কৰি থাকে তেন্তে সেইখন ঘৰ কেতিয়াও ঘৰ হৈ নাথাকে।
ঘৰখনত কাজিয়া পেচাল লাগি থকাৰ বহুতো কাৰণ আছে। সকলোতকৈ প্ৰথম কাৰণটো হৈছে ঘৰখনত নিগেটিভ এনাৰ্জি প্ৰৱেশ কৰা। বন্ধুসকল, আপোনাৰ ঘৰখনত নিগেটিভ এনাৰ্জি দূৰ কৰাৰো কিছুমান উপায় আছে। আৰু আপুনি হয়তো নাজানে আপোনাৰ ঘৰখনত নিগেটিভ এনাৰ্জিনো ক'ৰ পৰা আহিছে। আৰু এই নিগেটিভ এনাৰ্জি দূৰ কৰাৰ উপায়নো কি, তাৰ বিষয়েও আজি আমি আপোনালোকক জনাম। প্ৰিয় বন্ধু বান্ধৱীসকল, বাস্তুশাস্ত্ৰৰ মতে প্ৰতিখন ঘৰতে নিগেটিভ এনাৰ্জি অনা বস্তু ঘৰখনত থাকেই। ই অকল মোৰ বা আপোনাৰ ঘৰত থকাই নহয়, আমাৰ সকলোৰে ঘৰত নিগেটিভ এনাৰ্জি অহা বস্তু কম বেছি পৰিমাণে হ'লেও আছে। এই বস্তুৰ অবিহনে আমাৰ ঘৰখন নচলে। কিন্তু আমি এই বস্তুখিনি ঘৰৰ পৰা আঁতৰ কৰিব নোৱাৰো। এই নিগেটিভ এনাৰ্জি ঘৰৰ পৰা আঁতৰ কৰিব আমি নিশ্চয় পাৰিম। ইয়াৰ বাবে আমি ময়ূৰ পাখি ব্যৱহাৰ কৰিম। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি 3 শিলা ময়ূৰ পাখি ল'ব আৰু আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত বতাহৰ জোৰেৰে হিলাব। আপুনি এনেদৰে ৰাতিপুৱা 9 বাৰ কৰিব। এনেদৰে কৰিলে আপোনাৰ ঘৰৰ নিগেটিভ এনাৰ্জি লাহে লাহে নাইকিয়া হ'ব। আপোনাৰ ঘৰলৈ পজিটিভ এনাৰ্জি আহিব। এতিয়া আহকচোন আমি জানো ঘৰৰ এনেকুৱা কোন 3টা স্থানত আমি ময়ূৰ পাখি ৰাখিব লাগে। যদি এই ঠাই কেইটাত ময়ূৰ পাখি ৰাখে তেন্তে আপোনাৰ ঘৰলৈ পজিটিভ এনাৰ্জি আহিব। প্ৰথম কথাটো হ'ল আপুনি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত বাবা গণেশৰ ফটো ৰাখিব। লগতে ফটোখনৰ 2টা কাষত 2ডাল ময়ূৰ পাখি ৰাখিব। যদি ঘৰৰ সদস্যসকলৰ ওপৰত গ্ৰহৰ স্থিতি ভালদৰে চলা নাই তেন্তে 2ডাল ময়ূৰ পাখি ল'ব আৰু গংগাজল ঘৰৰ চাৰিওকাষে সদায় ছটিয়াব। ময়ূৰ পাখিয়ে সৈতে ছটিয়াব দেই, সেইটো কথা কিন্তু মনত ৰাখিব। তৃতীয় কথাটো হ'ল ঘৰৰ কোনো সদস্যৰ ওপৰত বেয়া বস্তুৰ ছায়া পৰিছে তেন্তে তেওঁৰ গাৰুৰ তলত এডাল ময়ূৰ পাখি ৰাখিব। আপোনালোকৰ ঘৰৰ ভিতৰত এডাল ময়ূৰ পাখি ৰাখিব, তেতিয়া মা লক্ষ্মী প্ৰসন্ন হ'ব। ময়ূৰ পাখিডাল আপোনালোকৰ গোসাঁই ঘৰত ৰাখিব, তেতিয়াও মা লক্ষ্মী প্ৰসন্ন হ'ব। আৰু তেতিয়া আপোনাৰ ঘৰত টকা পইচাৰ অভাৱ কেতিয়াও নহয়। আপোনাৰ খৰচৰ শিতান কমিব আৰু টকা পইচা আপোনাৰ ঘৰত ৰাখিব পাৰিব। প্ৰিয় বন্ধুসকল, মাত্ৰ এই উপায়কেইটা অৱলম্বন কৰি আপুনি টকা পইচাৰ অভাৱৰ পৰা মুক্ত হ'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকলৈ অশেষ ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে।